হেল্ল' ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং প্ৰি ফাইনেল প্ৰি টেষ্ট এক্সাম 2025ৰ প্ৰতি লক্ষ্য ৰাখি আছামিছৰ এখন কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইতিমধ্যে মই ইংলিছৰ কুৱেশ্যন পেপাৰ দিছোঁ আগৰ ভিডিঅ'টোত। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। আৰু তোমালোকৰ ডিষ্ট্ৰিক্টত যেতিয়া প্ৰি ফাইনেল বা প্ৰি টেষ্ট এক্সাম ষ্টাৰ্ট হ'ব, পাৰিলে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰ দিবা, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। আৰু এনেদৰে মোৰ চেনেলত তোমালোকৰ এক্সামৰ সহায় হোৱাকৈ বিভিন্ন ছাবজেক্টৰ ভিডিঅ' পায়ে থাকিবা। চ' কোনোবা যদি নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা, কাৰণ তোমালোকৰ পৰীক্ষাত সফলতাৰ বাবে মোৰ এই প্ৰচেষ্টা অব্যাহত থাকিব। এনিৱে, আৰু সময় নষ্ট নকৰোঁ, আহা তেতিয়া আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ 1 নম্বৰত অতি চমু উত্তৰৰ 5টা প্ৰশ্ন দিছে। তাৰে ক নম্বৰটো দিছে, আমাৰ ভাগ্য ডেষ্টিনি গ্ৰহ নক্ষত্ৰ নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰতে থাকে। কথাষাৰ কোনে কৈছিল? এই কথাষাৰ কৈছিল উইলিয়াম শ্বেক্সপিয়েৰে। নেক্সট খ নম্বৰটো দিছে, জনজাতীয় গোষ্ঠীক অন্য কি এটা নামেৰে জনা যায়? তো ইয়াৰ উত্তৰটো লিখিব পাৰি, জনজাতীয় গোষ্ঠীক অনাৰ্য জাতি বুলি আন এটা নামেৰে জনা যায়। গ নম্বৰ দিছে, কোনগৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে? সেই মোগল সম্ৰাটগৰাকীৰ নাম হৈছে বাবৰ। নেক্সট ঘ নম্বৰ দিছে, ইৰাণৰ ৰাজধানীৰ নাম কি? ইৰাণৰ ৰাজধানীৰ নাম হৈছে তেহেৰান। ঙ নম্বৰ দিছে, আদ্যোপান্ত শব্দৰ অৰ্থ লিখা। আদ্যোপান্ত শব্দৰ অৰ্থ হৈছে আঁতিগুৰি মাৰি, অৰ্থাৎ বিশদভাৱে। প্ৰথম নম্বৰ দিছে, ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন? ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণণ, যাৰ জন্মদিন 5 ছেপ্টেম্বৰ তাৰিখে আমি প্ৰতি বছৰে শিক্ষক দিৱস পালন কৰি আহিছোঁ। নেক্সট 2 নম্বৰটোত দিছে, চমুকৈ উত্তৰ লিখা যিকোনো তিনিটাৰ। ইয়াত 4টা দিছে, আমি 3টা কৰিব লাগে। 1 নম্বৰ কুৱেশ্যনটোতো 6টা দিছিলে, তাৰ ভিতৰত আমি 5টা কৰিব লাগে। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আমাৰ অলপ সহজ হয়, আমি যিকেইটা আমাৰ বাবে উজু হয় সেইকেইটা কৰিলে হ'ল। তো 2 নম্বৰ ক নম্বৰ দিছে, আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে, কাৰ কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ, লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে যোৱা অৰুণিমা যাত্ৰী হিচাপে যোৱা ৰেলৰ এটা ডবাত কেইজনমান ডকাইতে দাবী ধমকি দিয়াত সেই ডবাটোত থকা যাত্ৰীসকলৰ মুখবোৰ শুকাই টেমি যেন হৈছিল। নেক্সট খ নম্বৰ দিছে, আৰ্যসকলে অনাৰ্যসকলৰ পৰা উপাসনাৰ কি কি উপাদান আহৰণ কৰিছিল? তো ইয়াৰ উত্তৰটো তোমালোকলৈ আগবঢ়ালোঁ, এইখিনি তোমালোকে নোট কৰি ল'বা। আৰু 2 মাৰ্ক আছে, অলপ শ্বৰ্টকৈ লিখিলেও হ'ব। গ নম্বৰ দিছে, অসমত কোন সময়ছোৱাত অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষাৰ প্ৰচলন কৰা হৈছিল? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ, অসমত 1836 চনৰ পৰা 1873 চনলৈ অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষাৰ প্ৰচলন কৰা হৈছিল। ঘ নম্বৰটো দিছে, ইৰাণৰ 2খন প্ৰখ্যাত ঠাইৰ নাম লিখা। তো আমি ইৰাণৰ 2খন প্ৰখ্যাত ঠাইৰ নাম লিখিব পাৰোঁ, তেহৰান আৰু মাছহাদ। মাছহাদক ইৰাণৰ হলি চিটি বুলিও কোৱা হয়। 3 নম্বৰ দিছে, তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ কৰিবা। ক নম্বৰটো দিছে, কিহে কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিছিল? খ নম্বৰ দিছে, অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? ইয়াত এনেদৰে ক, খ, গ 3টা প্ৰশ্ন দিছে, তাৰ ভিতৰত যিকোনো দুটা কৰিব লাগে। আৰু 3 মাৰ্কছ আছে, এইকেইটা তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। 4 নম্বৰ দিছে, ছাৰ সফল উদ্যোগী হ'বলৈ কিয় কঠিন? এইদৰে কোনে সুধিছিল? তো আমি উত্তৰটো লিখিব পাৰোঁ, এইদৰে বিদিশা নামৰ ছাত্ৰীগৰাকীয়ে সুধিছিল। আৰু ইয়াৰ লগতে দিছে, তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকে নিজে প্ৰেক্টিছ কৰিবা, কিতাপতে আছে খুব সুন্দৰভাৱে। 5 নম্বৰ দিছে, গছ হ'ল বনৰ জীৱ জন্তু আৰু মানুহৰ বন্ধু, আমি গছ নহ'লে জীয়াই থাকিব নোৱাৰিম, ব্যাখ্যা কৰা। তো এনেকুৱা ধৰণৰ আৰু কিছুমান তোমালোকে চাই যাবা ব্যাখ্যা কৰিবৰ বাবে। আৰু ইয়াৰ লগতে নাইবা বুলি আৰু এটা দিছে, তেলৰ বাবে চলোৱা খনন কাৰ্যত মাড লগিং আহিলাসমূহৰ ভূমিকা কেনেধৰণৰ? তো ইয়াৰ পৰা যিকোনো এটা কৰিব লাগে। আৰু 6 নম্বৰ দিছে, অতি চমুকৈ উত্তৰ লিখা যিকোনো তিনিটাৰ। ক নম্বৰটো দিছে, আজান ফকীৰৰ প্ৰকৃত নাম কি? আজান ফকীৰৰ প্ৰকৃত নাম হৈছে হজৰত শ্বাহ মিলন। খ নম্বৰটো দিছে, ৰাতিৰ শুভযাত্ৰা নামৰ কবিতা পুথিখন কোনে ৰচনা কৰিছিল? উক্ত পুথিখন ৰচনা কৰিছিল হৰেকৃষ্ণ ডেকাই। গ নম্বৰ দিছে, জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? জিকিৰবোৰক হিন্দু ধৰ্মাৱলম্বীৰ ভক্তিগীত নাইবা প্ৰসংগৰ সৈতে তুলনা কৰিব পাৰি। ঘ নম্বৰ দিছে, মাধৱদেৱৰ জন্ম ক'ত হৈছিল? মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত। আৰু চনটো আছিল 1489, কেতিয়াবা আহি যাব পাৰে, পৰীক্ষাত মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 7ত দিছে, অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। তোমাৰ চৰণ দুই মোৰো মহাধন, ভকত জনৰে নিজ তুমিহে জীৱন।
ইয়াত মাৰ্ক দিছে 3 এনেকুৱা ধৰণৰ আৰু কিছুমান তোমালোকে প্ৰেক্টিছ কৰিবা এক্সামৰ বাবে মেট্ৰিকৰ বাবে তোমালোকৰ কামত আহিব এবাৰ কোৱেশ্চন নম্বৰ 8ত দিছে জিকিৰ নাইবা দৃষ্টান্তৰ কবিতাৰ মূল ভাৱ লিখা এইটো যথেষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰ এই দুটাৰ পৰা এটা আহিবই মই কমন দি দিছোঁ নেক্সট কোৱেশ্চন নম্বৰ 9ত দিছে প্ৰশস্তি কবিতাত সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা আৰু ইয়াতে নাইবা বুলি আৰু এটা দিছে হৰকৃষ্ণ ডেকাৰ জীৱন আৰু সাহিত্য কৰ্মৰ এটি আভাস দিয়া মাৰ্ক আছে 4 তো এইকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা নেক্সট কোৱেশ্চন নম্বৰ 10তো অনুৰূপ ধৰণে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ কবিতাৰ দুটা পংক্তি দি দিছে দুটাৰ পৰা যিকোনো এটা কৰিব লাগে আৰু কোৱেশ্চন নম্বৰ 11ত দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা ক নম্বৰ দিছে তলত দিয়া যিকোনো দুটা ব্যাস বাক্য সহ সমাসৰ নাম লিখা তো প্ৰথমটো দিছে উৰাজাহাজৰ ব্যাস বাক্য হৈছে আকাশত উৰা যি জাহাজ আৰু এটো হৈছে কৰ্মধাৰয় সমাস নেক্সট দিছে মাতৃভক্তি তো মাতৃভক্তিৰ ব্যাস বাক্য হ'ব মাতৃক ভক্তি আৰু এটো হৈছে তৎপুৰুষ সমাস আৰু এটা দিছে পঞ্চাজুল ইয়াৰ ব্যাস বাক্যটো হ'ব পাঁচটা আঙুলিৰ সমাহাৰ আৰু এটো হৈছে দ্বিগু সমাস নেক্সট খ নম্বৰটো দিছে তলত দিয়া যিকোনো দুটা শব্দৰ সন্ধি ভাঙা প্ৰথমটো দিছে যথাৰ্থ শব্দটোৰ সন্ধি ভাঙিলে হ'ব যথা যোগ অৰ্থ তাৰ নেক্সটটো দিছে নাবিকৰ সন্ধি ভাঙিলে হ'ব নৌ যোগ ইক তোমালোকে বানানটো মন কৰিবা আৰু উচ্ছেদৰ সন্ধি ভাঙিলে হ'ব উৎ যোগ ছেদ নেক্সট গ নম্বৰটো দিছে তলত দিয়া যিকোনো দুটা শব্দৰ মূৰ্ধন্য ন বা মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা প্ৰথমটো দিছে অনুষ্ঠান এটো আমি লিখিব পাৰো যে উকাৰান্ত উপসৰ্গৰ পাছত থকা স্থা ধাতুৰ দন্ত হ মূৰ্ধন্য খ হয় নেক্সটটো দিছে নষ্ট ত বৰ্গৰ লগত যুক্ত হলে দন্ত হ সদায় মূৰ্ধন্য খ হয় ইয়াৰ পিছত দিছে প্ৰণালী ৰৰ পাছত থকা দন্ত ন মূৰ্ধন্য ন হয় আৰু শেষত দিছে কৰুণ এটো একে ৰৰ পাছত থকা দন্ত ন সদায় মূৰ্ধন্য ন হয় তো তোমালোকে এখিনি নোট কৰি ল'বা আৰু লগতে এনেকুৱা কিছুমান আৰু চাই যাবা এক্সামৰ বাবে আৰু ইয়াত নটবৃদ্ধি হত্তবৃদ্ধিৰ পৰিৱৰ্তে নাইবা বুলি দিছে যে তলত দিয়া যিকোনো দুটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা আমাক প্ৰথমটো দিছে দ্ৰুত শব্দটোৰ বিপৰীত শব্দ হ'ব মন্থৰ নেক্সটটো দিছে কনিষ্ঠ শব্দৰ বিপৰীত শব্দ হ'ব জ্যেষ্ঠ আবিৰ্ভাৱ শব্দটোৰ বিপৰীত শব্দ হ'ব তিৰুভাৱ ইয়াত গ বা ঘ যিকোনো এটা কৰিব লাগে এনেকুৱা ধৰণে আহিলে তোমালোকে কোৱেশ্চন পেপাৰখন ভালকৈ চাবা মিছাকৈ দুইটা কৰিলে সময়খিনিও নষ্ট হ'ব লগতে মাৰ্ক কিন্তু এটাৰহে পাবা নেক্সট আহিলে 9 নম্বৰ এটা শব্দত প্ৰকাশ কৰা প্ৰথমটো দিছে নেচ নহৰা বেঙৰ পোৱালি এটো ক'ব লালুকি আৰু 2 নম্বৰটো দিছে যাৰ কোনো শত্ৰু জন্মা নাই এটো হৈছে অজাত শত্ৰু ইয়াতো অনুৰূপ ধৰণে নাইবা বুলি প্ৰথম 6 নম্বৰটো দিছে তলৰ যিকোনো দুটা শব্দত কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুৱা প্ৰথমটো দিছে ভাৱৰীয়া শব্দটোৰ প্ৰত্যয় ভাঙিলে হ'ব ভাও যোগ অৰিয়া নেক্সট দিছে লেখকৰ প্ৰত্যয় ভাঙিলে হ'ব লেখ যোগ অক আৰু দয়ালুটো হ'ব দয়া যোগ আলু দ্বিতীয় 6 নম্বৰ দিছে তলত দিয়া বাক্য দুটা পৰিৱৰ্তন কৰা 1 নম্বৰটো দিছে বিদ্যাহীন লোক পশুৰ তুল্য জটিল বাক্যলৈ পৰিৱৰ্তন কৰা তো এটা এটা সৰল বাক্য হয় ইয়াক যদি জটিল বাক্যলৈ নিও তেতিয়া হলে এনেকা ধৰণে আমি লিখিব পাৰো যি লোক বিদ্যাহীন তেওঁ পশুৰ তুল্য 2 নম্বৰটো দিছে মই যেতিয়া গৈছিলো তেতিয়া হি খেলি আছিল সৰল বাক্যলৈ পৰিৱৰ্তন কৰা এবাৰ আকৌ এটা জটিল বাক্য দিছে তাক আমি সৰল বাক্যলৈ নিব লাগে তো ইয়াৰ এনসাৰটো হ'ব মই যোৱাৰ সময়ত হি খেলি আছিল আৰু দ্বিতীয় যদি কৰিবলৈ তোমালোকে প্ৰবলেম পোৱা তেতিয়া হলে নাইবা বুলি বৰ্গীয়া জত দিছে তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটা বাক্য ৰচনা কৰা প্ৰথমটো দিছে কঁকালত টঙালি বন্ধা মানে হৈছে কোনো কামৰ বাবে হাজু হোৱা তো আমি এনে ধৰণে বাক্য ৰচনা কৰিব পাৰো আগন্তুক নিৰ্বাচনত জয়ী হ'বৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে ইয়াৰ পিছৰটো দিছে চকুৰ কুটা মানে হৈছে শত্ৰু তো এটো আমি এনে ধৰণে লিখিব পাৰো মাকৰ মৃত্যুৰ পাছত দেউতাকে দ্বিতীয় বিবাহ কৰাত হি মাহীমাকৰ চকুৰ কুটা হৈ পৰিছে তাৰ পিছতে দিছে থেৰুগেৰু মানে কোনো কামৰ নকৰো এনেকুৱা অৱস্থা তো এটো তোমালোকে নিজে প্ৰেক্টিছ কৰিবা নেক্সট 12 নম্বৰ দিছে ভাৱ সম্প্ৰসাৰণ কৰা তুলসীৰ লগত কলপতোৱাৰ মুক্তি নাইবা তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ খেল ধেমালিৰ অধিক সা-সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ একতা সভাৰ সম্পাদক / সম্পাদিকা হিচাপে এখন আবেদন লিখা
আৰু তলত এটা আমাক হিংস দিছে যে আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা তো এনেকুৱা ধৰণৰ কিছুমান তোমালোকে প্ৰেক্টিছ কৰিবা আবেদন লিখিবলৈ এপ্লিকেশ্যন লিখিবলৈ লগতে ভাৱ সম্প্ৰসাৰণ কৰা আৰু কিছুমান চাবা নিশ্চয় তোমালোকৰ পৰীক্ষাত কমন পৰিব ইয়াৰ পিছত আহিলে 13 নম্বৰত আমাক ৰচনা লিখিবলৈ দিছে তুমি ভাল পোৱা এখন গ্ৰন্থ খেল ধেমালি আৰু ইয়াৰ প্ৰয়োজনীয়তা শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী তো ইয়াৰ যিকোনো এখন লিখিব লাগে ইয়াৰ ভিতৰতে তুমি ভাল পোৱা এখন গ্ৰন্থটো প্ৰায় আহি থাকে তোমালোকে প্ৰেক্টিছ কৰিবা আৰু প্ৰতিখন ৰচনাৰ বাবে আৰম্ভণিৰ পৰা সামৰণিলৈকে কিছুমান পইণ্ট দি দিছে আমি ৰচনা লিখোতে এই পইণ্টবিলাক ফ'ল' কৰিব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 14ত দিছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া তো আহিয়ে থাকে তোমালোকে নিশ্চয় ইয়াৰ এনসাৰটো কৰিছা 15 নম্বৰ দিছে তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টুকা লিখা তো এইবিলাক হৈছে কমন কুৱেশ্যন আহিয়ে থাকে এবাৰ আহিলে বিভাগ খ 16 নম্বৰটো দিছে তলৰ যিকোনো দুটা প্ৰশ্নৰ অতি চমুতৰ লিখা ক নম্বৰ দিছে কুলক্ষয় দুখ কি ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ লোক লালসাৰ বশৱৰ্তী হৈ নিজ কুলৰ লোককে বধ কৰি কুলৰ ক্ষতি কৰাৰ দুখেই হৈছে কুলক্ষয় দুখ নেক্সট আহিলে খ নম্বৰটো দিছে সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা কোন আছিল সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা হৈছে পাণিনি এবাৰ গ নম্বৰটো দিছে ভট্টদেৱৰ সম্পূৰ্ণ নাম কি ভট্টদেৱৰ সম্পূৰ্ণ নামটো হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য স্পেলিংটো ভালকৈ লিখিবা বিভাগ খৰ 17 নম্বৰত আমাক 3টা কুৱেশ্যন দিছে তাৰ ভিতৰত যিকোনো দুটা কৰিব লাগে 3 মাৰ্ককে আছে তো এইখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিবা এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিবই তো ইয়াৰ লগতে আৰু এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন তোমালোকে ঘৰত মুখস্থ কৰি লিখিবা 18 নম্বৰত দিছে অতি চমুতৰ লিখা ক নম্বৰটো দিছে শ্ৰীধৰ কন্দলী কোন যুগৰ কবি শ্ৰীধৰ কন্দলী হৈছে মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি অৰ্থাৎ উত্তৰ শংকৰ যুগৰ কবি খ নম্বৰ দিছে ছয়ৰতি সোণাৰ বংশী গড়াৰ নেট ৰাজপটেশ্বৰী হুই ইয়াত ৰাজপটেশ্বৰী বুলি কাক কৈছে ইয়াত ৰাজপটেশ্বৰী বুলি নন্দপত্নী যশোদাক কোৱা হৈছে আৰু 19 নম্বৰ দিছে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা ইয়াত 3 মাৰ্কৰ দুটা কুৱেশ্যন আছে যেহেতু দুটা প্ৰশ্নৰ উত্তৰ লিখিবলৈ কৈছে গতিকে দুইটা আমি উত্তৰ কৰিব লাগিব তো এইখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিবা যথেষ্ট সুন্দৰ প্ৰশ্ন হয় নিশ্চয় কমন আহিব আৰু এনসাৰ কৰোঁতে যদি কিবা প্ৰব্লেম হয় কমেণ্ট কৰি জনাবা 20 নম্বৰ দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা ক নম্বৰটো দিছে যিকোনো দুটা শব্দৰ আধুনিক ৰূপ লিখা খেৰী শব্দৰ আধুনিক ৰূপ হৈছে খেলা নেক্সট দিছে আহি এইটো অলপ মিষ্টেক হৈছে এইটো হ'বলৈ আছিলে আসি যাৰ আধুনিক ৰূপ হৈছে আহি ইয়াৰ পিছত দিছে বিগুটীয়া এইটো এটা কমন হয় আহিয়ে থাকে বিগুটীয়া শব্দটোৰ আধুনিক ৰূপ হৈছে ঠাট্টা কৰা ক নম্বৰটো দিছে বাক্যটি শুদ্ধকৈ লিখা ছোৱালীজনীয়ে ভাত বনাই আছে এই বাক্যটো ভুল হৈ আছে ইয়াৰ শুদ্ধকৈ লিখিলে হ'ব ছোৱালীজনীয়ে ভাত ৰান্ধি আছে বনাই আছে নহয় গ নম্বৰ দিছে যিকোনো দুটা শব্দৰ একোটাকৈ সমাৰ্থক শব্দ লিখা প্ৰথমটো দিছে বৃক্ষ শব্দৰ সমাৰ্থক শব্দ হ'ব গছ বা তৰু উদ্ভিদ যিকোনো এটা লিখিলে হ'ল আৰু ইয়াৰ পিছত দিছে তৰংগৰ সমাৰ্থক শব্দ হ'ব ঢৌ বা লহৰ আৰু শেষৰটো সমাৰ্থক শব্দ লিখিবলৈ দিছে অতিথিৰ সমাৰ্থক শব্দ হ'ব আগন্তুক বা আলহী 21 নম্বৰ দিছে অনুসৰ্গ কাক বোলে এটা উদাহৰণ দি বাক্যত প্ৰয়োগ কৰি দেখুওৱা ইয়াৰ এনসাৰটো তোমালোকলৈ আগবঢ়ালোঁ এইখিনি তোমালোকে নোট কৰি ল'বা অতিকে ইম্পৰ্টেণ্ট হয় প্ৰি টেষ্ট বা প্ৰি ফাইনেলৰ লগতে SSLC 2026 টো আহি যাব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 22 লাষ্ট কুৱেশ্যন যিকোনো দুটাৰ চমু টুকা লিখা পদ বা পয়াৰ ছবি পৰ্ব চৰণ ইয়াত 4টা দিছে তাৰ ভিতৰত যিকোনো দুটাৰ বিষয়ে আমি চমু টুকা লিখিব লাগে পদ বা পয়াৰ ছন্দ আৰু লগতে যেটো ছবি ছন্দ দুইটাৰে চমু টুকা মই লিখিতৰ ওপৰত আগবঢ়াইছোঁ তোমালোকে এইখিনি নোট কৰি ল'বা SSLC 2026 টো কামত আহিব যথেষ্ট ইম্পৰ্টেণ্ট হয় পদ বা ছন্দৰ পৰা প্ৰশ্ন প্ৰতি বছৰে আহিয়ে থাকে তো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিল প্ৰিভিয়াছ ইয়েৰৰ প্ৰি ফাইনেল বা প্ৰি টেষ্টৰ আছামিছৰ এখন কুৱেশ্যন পেপাৰ সম্পূৰ্ণ সমাধান যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা এনেকুৱা ধৰণৰ বিভিন্ন তোমালোকৰ পৰীক্ষাৰ সহায়ক হোৱাকৈ ভিডিঅ' মোৰ চেনেলত পাই থাকিবা কণ্টিনিউৱাছলি সো কোনোবা যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা নটিফিকেশ্যনটো অন কৰি ৰাখিবা সো এনেদৰে তোমালোকে পৰীক্ষাত যাতে সাৰ্থক হোৱা বা সফল হোৱা তাৰ বাবে মোৰ প্ৰচেষ্টা অব্যাহত থাকিব চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ ধন্যবাদ